এক চৰত দাঁত ভাঙিম 32টা মোৰ সমষ্টি হয় এইটো কেলা বান্দৰামি নকৰবি সাব ইঞ্জিনিয়াৰ তই দলঙৰ ক'ত জাগা তই চিনি নাপাওঁ তই কি কাম চাবি ইহঁতৰ ডিউটি কি হোৱাট ইজ দেয়াৰ ডিউটি টেকনিকেল নলেজ আছে নে ট্ৰেইনিং দিয়া হয় নাই চাওক এতিয়া হি ইজ ইউৰ ষ্টাফ তেওঁ চাইড জনোৱা নাই কি চাই আছ তই 10 বছৰ সাব ইঞ্জিনিয়াৰ কৰিছ না প্লিজ ব্ৰাদাৰ show cause. This is serious dereliction of duty. It is a good luck that I have come to the field for foundation stone laying. Otherwise, he would have misguided the contractor, or maybe in connivance with the contractor, he would have gone for construction of that side. In that side, it is the duty of the executive engineer, and maybe on his behalf, his subordinate engineers, SDU or anybody, should give the side. He is not at all authorized. This stupid guy. চেঙাত কৰি থাকিবি এইবোৰ বেলেগ সমষ্টিত কৰি থাকিবি মোৰ সমষ্টিত এইবোৰ নচলিব তই ক'ব লাগে মই চিনি নাপাওঁ তোৰ ছাৰক সুধিব লাগে ইঞ্জিনিয়াৰক সুধিব লাগে এইবোৰ চব তাজুদ্দিনে চব জানে কল তাজুদ্দিন অলছো মই তাজুদ্দিনকো ফোন কৰিছোঁ তাজুদ্দিনে কৈছে ছাৰ মই ব্ৰিজটো নাচাওঁ এনে ব্ৰিজটো মই ইমান আইডিয়া নাই নাচাওঁ সেইটো মই কৈছোঁ হি নোজ দি লোকেশ্যন কালি তো ইমানখিনি ৰাতি 10টা বজাতহে মই গম পাইছোঁ যে বেলেগ জেগাত ফাউণ্ডেশ্যন ষ্টন লে কৰি আছে ইভিনিং মোক ফোন কৰিছে আশৰাফুল ছাৰে তো ঘুমাব পাৰি ইমান এই ঘুচৰ পৰা তোৰ হাৰাম তেজ জন্ম হৈ আছে ল'ৰা ছোৱালী নষ্ট হ'ব বুজি পাইছ না গুমাবুলবাৰী মাদ্ৰাছাৰ ইমান সুনাম আছে আৰু তই এনেকুৱা মোৰ সমষ্টিত নকৰিবি দেই ভৰি থ'বলৈ তই এনেকুৱা 2 নম্বৰী হ'লে ভৰি থ'বলৈ দুঃসাহস নকৰিবি মোৰ সমষ্টিত আজি যদি মই নাহিলোহেঁতেন ফাউণ্ডেশ্যনত টেল মি ব্ৰাদাৰ বেলেগ জেগাত মোক আগতেও ইহঁতে কৈ আছে ছাৰ এইটোতো চেঙা সমষ্টিত বোলে ষ্টপিট এইটো মোৰো সমষ্টিত আজি বেলেগ জেগাত আৰ চি চি ব্ৰিজ এটা হৈ গ'লে ময়ো প্ৰথমতে কৈছিলোঁ চেঙা তই কিহৰ কাৰণে চাইড দেখালি তই বাগবৰৰ নহয় যদি চাইড দেখালি কেলে চাইড কেলে দেখালি তই ভৱিষ্যতে কৰবি এইবোৰ এইবোৰ সাব ইঞ্জিনিয়াৰগিৰি শেষ হৈ যাব ব্ৰাদাৰ আপুনি শোকজ কৰক দেই শোকজ কৰক সাসপেণ্ড নকৰিলেও গিভ হিম ৱাৰ্ণিং কিপ এ ৰেকৰ্ড উইথ ইউ এণ্ড গিভ এ কপি টু মি This is a serious dereliction of duty. 5.5 crore worth RCC bridge that was supposed to be started in a different location. Serious dereliction of duty. Ultimately, tar bhulor karne. Thori lolo moi na jane. Amar bipod hoy gole hoy pichot. Thori lolo